সকলোকে নমস্কাৰ। অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আদৰিছোঁ। পোনপ্ৰথমে আপোনালোকক বহুত শুভেচ্ছা থাকিল পৰীক্ষা ৰিজাল্টৰ বাবে। আৰু যিহেতু ৰিজাল্ট দিব, লিংকসমূহ আপোনালোকে ক'ত আৰু কেনেকৈ লাভ কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনোৱাৰ চেষ্টা চলাইছোঁ। আপোনালোকে চাব পাৰে, আমি প্ৰথমে এনেকুৱা এখন নটিচ পাইছোঁ, চৰকাৰী নটিচ, যিখন নটিচত বিভিন্ন ধৰণৰ ৱেবছাইট আছে আৰু এই ৱেবছাইটসমূহৰ জৰিয়তে আপুনি নিজৰ ৰিজাল্টটো বা আপোনাৰ ৰিজাল্টটো আপুনি নিজৰ মোবাইলতে লাভ কৰিব পাৰিব। ইয়াত ৰোল নম্বৰ আছে, তেনেকৈ দিয়া আছে। আৰু প্ৰথমটো ৱেবছাইট মাৰোঁতে মই এনেকুৱাকৈ এখন পাইছিলোঁ যে ইয়াত ধুনীয়াকৈ দিয়া আছে, প্ৰথম কালি 9টা বজাত যে ৰিজাল্টটো দিব তাৰ বিষয়ে দিয়া আছে। কিন্তু কালি এনেকুৱাকৈ নেপাব আপোনালোকে দেখা, অন্য এটা ফৰ্মেটত পাব। আৰু এই ফৰ্মেটটো হৈছে এইটো ফৰ্মেট। আপোনাৰ ৰোল থাকিব, নাম্বাৰ থাকিব আৰু এণ্টাৰ দি ডিজিটেল বুলি আছে, যে ইয়াৰ ছাইডত যিটো ডিজিটেল নাম্বাৰ থাকিব সেই নাম্বাৰটো আপুনি ইয়াত ছাবমিট কৰিব লাগিব, ক্লিক কৰিব লাগিব। ছাবমিট কৰিলে তাৰপিছত আপুনি মাৰ্কশ্বিটখন বা ৰিজাল্টটো আপুনি লাভ কৰিব। আৰু ইয়াত দিয়া আছে ৰোল নাম্বাৰটো কেনেকৈ দিব আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ, নাম্বাৰটো কেনেকৈ দিব ইয়াত দিয়া আছে ধুনীয়াকৈ। আৰু এই যিবিলাক ৱেবছাইট আছে সেই ৱেবছাইটসমূহতে আপুনি লাভ কৰিব আপোনাৰ মাৰ্কশ্বিটখন। ধন্যবাদ।